নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই ঘৰতে এটা চাবোন বনাইছিলোঁ, ভাবিলোঁ আপোনালোকলৈ আগবঢ়াওঁ। সকলোৱে জানে, তথাপিও মই বনাইছিলোঁ বাবেহে আগবঢ়াইছোঁ। এইখিনি হৈছে বেছ চপ আৰু এইখিনি হৈছে হালধি, কেঁচা হালধি মই গুড়ি কৰি লৈছিলোঁ। আৰু এইফালে মই পানী গৰম কৰি ল'লোঁ। আৰু এইটো চিনি পায়েই, এইটো ভিটামিন চি কেপচুল, সকলোতে উপলব্ধ। আৰু এতিয়া মই এই গোটেইখিনি একেলগত গোটাই ল'ম। এয়া হৈছে মৌজোল, আৰু এইখিনি হৈছে কেঁচা হালধি, এইখিনি হৈছে বেছ চপ, আৰু সেইখিনি হৈছে ভিটামিন চি কেপচুল। আৰু এই গোটেইখিনি মিশ্ৰণ মই একেলগে মিহলি কৰি চাবোনটো প্ৰস্তুত কৰিম। তাৰ বাবে প্ৰথমে মই এই বেছ চপখিনি গলাই লৈছোঁ আৰু খুব সুন্দৰকৈ এনেধৰণে গৰম পানীত বেছ চপখিনি গলাব লাগে আৰু এনেকেই গলি যায়। আৰু ইয়াত বেছ চপখিনি গলি যোৱাত মই গোটেইখিনি সামগ্ৰী মিক্স কৰি ল'ম। আৰু মিক্স কৰাৰ আগতে ইয়াত যিহেতু মিশ্ৰণখিনি ঢালিম, আৰু সেয়েহে ইয়াত মই ভেচলিন লগাই লৈছোঁ। ভেচলিন লগাই ল'লে চাবোনখিনি পিছত উলিয়াবলৈ সহজ হয়। বন্ধু বান্ধৱীসকল, এই বেছ চপটো সকলোৱে বনাব পাৰে। এই বেছ চপটো সকলোতে উপলব্ধ, নেটতো উপলব্ধ আৰু দোকানতো উপলব্ধ। মাত্ৰ আপোনালোকে যিটো ভাল পায় তেনেধৰণে বনালেই হ'ল। নিমৰো বনাব পাৰে বা যিকোনো ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰি বনাব পাৰে। মাত্ৰ চাবোনটো বনিবৰ বাবে বেছ চপটোৰ প্ৰয়োজন হয়। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেন্তে আজিলৈ আহোঁ, বাই বাই। Photo. Don't forget the way you look me in the eyes, and I keep you in my